Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি মই কিছুদিনৰ মূৰত ভিডিঅ' আপলোড কৰিছো, তাৰ বাবে দুখিত। যেহেতু মই এজন প্ৰেক্টিশনাৰ ডক্টৰ হয়, সেই কাৰণে মোৰ বাবে নিয়মিতভাৱে ভিডিঅ' আপলোড কৰাটো অলপ কঠিন কাম। তথাপিও মই চেষ্টা কৰিম যিমান পাৰো নিয়মিতভাৱে ভিডিঅ' আপলোড কৰি যাব পাৰো। আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাইছে হেয়া কমেন্ট কৰি জনাব নাপাহৰিব। এতিয়া আহিছো আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত মই এনেকুৱা এবিধ ৰোগৰ বিষয়ে কথা পাতিম যিটো আজিকালি বহুত বেছি হোৱা দেখা যায় আৰু প্ৰায় সকলো বয়সৰ লোকেই হেয়া পুৰুষেই হওক বা মহিলাই হওক তাত ভুক্তভোগী হয়। সেই ৰোগবিধ হৈছে নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষ। আজিৰ ভিডিঅ'টোত মই নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ বিষয়ে অলপ বিস্তৃতভাৱে কথা পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষ হৈছে স্নায়ুতন্ত্ৰ বা নাৰ্ভাছ চিষ্টেম ক্ষতিগ্ৰস্ত হোৱাৰ বাবে হোৱা এটা বিশেষ ধৰণৰ বিষ। সাধাৰণতে এই বিষ মগজু, স্পাইনেল কৰ্ড বা পেৰিফেৰেল নাৰ্ভত হোৱা দেখা যায়। নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষত বেয়াকৈ দহা, গধুৰ অনুভূতি অথবা এক ধৰণৰ বৈদ্যুতিক চকৰ দৰে অনুভূত হয়। সাধাৰণ বিষ যি এটা আঘাত বা টিস্যুৰ ক্ষতিসাধনৰ বাবে হয়, তাৰ পৰা এই বিষ সম্পূৰ্ণ পৃথক। নিউৰলজিকেল পেইন বেছিদিন থাকিলে জীৱনমানৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। এতিয়া কথা পাতিম নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ কাৰণসমূহৰ বিষয়ে। নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ মুখ্য কাৰণসমূহ হ'ল: 1. মেকানিকেল ইনজুৰি। ইয়াত স্নায়ুৰ ক্ষতি হোৱা অথবা কোনো ধৰণৰ শাৰীৰিক আঘাতে স্নায়ুতন্ত্ৰক ক্ষতিগ্ৰস্ত কৰে, উদাহৰণস্বৰূপে স্পাইনেল কৰ্ড ইনজুৰি, ট্ৰমা ইত্যাদি। 2. মেটাবলিক ডিছঅৰ্ডাৰ। ডায়েবেটিক নিউৰোপেথি, ৰিনেল ফেইলিয়াৰ আদি মেটাবলিক ডিছঅৰ্ডাৰৰ ফলতো নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ সৃষ্টি হয়। 3. ভাইৰেল ইনফেকশ্যন। হাৰ্পেছ জোষ্টাৰ, HIV আদি ভাইৰাছজনিত ৰোগৰ ফলতো নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ সৃষ্টি হ'ব পাৰে। 4. স্নায়ুৰ লগত জড়িত ৰোগসমূহ। মাল্টিপল স্ক্লেৰ'চিছ বা পাৰ্কিনছন আদি স্নায়ুজনিত ৰোগৰ ফলতো নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষ হ'ব পাৰে। 5. কেমিকেল বা টক্সিক ক্ষতি, যেনে এলকহলিজিম, কেমোথেৰাপি আদিৰ ফলতো নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষ হ'ব পাৰে। 6. অপাৰেশ্যন বা চিকিৎসাজনিত ক্ষতি। কেতিয়াবা চাৰ্জাৰী বা শল্য চিকিৎসাৰ ফলতো স্নায়ুৰ ক্ষতি হোৱা দেখা যায়, যাৰ বাবে নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষ হ'ব পাৰে। 7. এতিয়া আহিছো নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ লক্ষণসমূহ কি কি এইটো বিষয়ৰ ওপৰত। নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ লক্ষণসমূহ ব্যতিক্ৰমধৰ্মী আৰু কেতিয়াবা স্পষ্টভাৱে ধৰাত নপৰে। এইসমূহ হ'ল: 1. জ্বলি থকা অনুভূতি। ক্ষতিগ্ৰস্ত স্নায়ুৰ ঠাইখিনিত তীব্ৰ জ্বলি থকাৰ দৰে অনুভৱ হয়। 2. খুচখুচি কৰা অনুভূতি। দেহৰ কিছুমান অংশত খুচে খুচি থকাৰ ধৰণৰ অসুবিধা হয়। 3. চুই চালে সংবেদনশীলতা বৃদ্ধি পোৱা। কামজোৰা স্পৰ্শৰ ফলতো তীব্ৰ বিষ হয়। 4. হাত ভৰিত অসাৰ অনুভূতি।
হাত ভৰিৰ নাৰ্ভসমূহত সংকোচন বা অসাৰতা বৃদ্ধি পোৱা। 5. বৈদ্যুতিক চকৰ দৰে অনুভৱ, ক্ষতিগ্ৰস্ত স্নায়ুত এটা বৈদ্যুতিক চকৰ দৰে অনুভূতি হয়। 6. তাপৰ প্ৰতি সংবেদনশীলতা, ঠাণ্ডা বা গৰমতো কষ্টৰ অনুভৱ হয়। এতিয়া মই কথা পাতিম নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ চিনাক্তকৰণ বা ডায়েগনচিছৰ কাৰণে কি পদ্ধতি ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে। নিউৰলজিকেল পেইনৰ চিকিৎসাৰ বাবে সঠিক চিনাক্তকৰণ অত্যন্ত জৰুৰী। এইকেইটা পদ্ধতি ব্যৱহাৰ কৰি নিউৰলজিকেল পেইনৰ সঠিক চিনাক্তকৰণ কৰিব পৰা যায়। 1. ৰোগীৰ ইতিবৃত্তি চোৱা, ৰোগীৰ চিকিৎসা ইতিহাস আৰু ধৰণৰ বিষয়ে জনাটো দৰকাৰ। 2. নাৰ্ভ কণ্ডাকচন টেষ্ট, এই টেষ্টৰ জৰিয়তে স্নায়ুৰ কাণ্ডৰ ক্ষমতা পৰীক্ষা কৰা হয়। 3. EMG, ইয়াৰ জৰিয়তে মাংসপেশী আৰু স্নায়ুৰ ক্ৰিয়াশীলতা পৰীক্ষা কৰা হয়। 4. MRI জৰিয়তে মগজু আৰু স্পাইনেল কৰ্ডৰ ধৰণ সলনি হৈছে নে তাক পৰীক্ষা কৰা হয়। 5. ৰক্ত পৰীক্ষা, ডায়েবেটিক, কিডনিৰ সমস্যা বা অন্য মেটাবলিক ডিছঅৰ্ডাৰ আছে নে জানিবলৈ ৰক্তৰ পৰীক্ষা কৰা হয়। ইয়াৰ পিছত আমি কথা পাতিম নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ চিকিৎসাৰ পদ্ধতিবোৰৰ বিষয়ে। নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ চিকিৎসাৰ বাবে বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হয়, যেনে 1. ঔষধেৰে চিকিৎসা, বিভিন্ন প্ৰকাৰৰ ঔষধ বা দৰৱেৰে নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ চিকিৎসা কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য কিছুমান ঔষধ বা দৰৱ হৈছে এন্টি এপিলেপ্টিক বা এন্টি কনভালচেণ্ট ড্ৰাগছ, এন্টি ডিপ্ৰেছন ড্ৰাগছ, পেইনকিলাৰ ড্ৰাগছ, টপিকেল মেডিকেশ্যন ইত্যাদি। 2. নাৰ্ভ ব্লক থেৰাপি, নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষ কমাবলৈ স্নায়ুত ব্লক ইনজেকশ্যন প্ৰয়োগ কৰা হয়। 3. ফিজিঅথেৰাপি চিকিৎসা, চলা ফুৰাত সহায় হ'বৰ বাবে বিশেষ ধৰণৰ এক্সাৰচাইজ কৰা হয়। ইয়াৰ উপৰিও মাংসপেশী আৰু স্নায়ুক সজীৱ ৰাখিবৰ বাবে ইলেক্ট্ৰথেৰাপি চিকিৎসা কৰা হয়। 4. ট্ৰেন্সক্ৰেনিয়েল মেগনেটিক ষ্টিমুলেশ্যন, বিষৰ প্ৰতিক্ৰিয়া হ্ৰাস কৰিবলৈ মগজুত মেগনেটিক ষ্টিমুলেশ্যন দিয়া হয়। 5. অপাৰেশ্যন বা শল্য চিকিৎসা, যদি মূল সমস্যাটো শল্য চিকিৎসা বা অপাৰেশ্যনৰ দ্বাৰা সমাধান কৰিব পৰা যায় তেতিয়া ই অতি জৰুৰী হৈ পৰে, উদাহৰণস্বৰূপে ডিস্কৰ সমস্যা অথবা টিউমাৰ। নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ চিকিৎসাৰ বাবে জীৱন ধৰণৰ পৰিৱৰ্তন আৰু কিছু সাৱধানতা অৱলম্বন কৰাটো উচিত। নিউৰলজিকেল পেইনৰ ৰোগীয়ে নিজৰ জীৱন ধাৰাত সাৱধানতা আৰু উন্নতি আনিলে বেছি আৰাম পাব পাৰে, যেনে 1. ব্যায়াম, দৈনিক ব্যায়াম আৰু যোগ কৰা। 2. তাপ আৰু ঠাণ্ডাৰ চিকিৎসা, বিশেষ অঞ্চলত গৰম আৰু ঠাণ্ডা থেৰাপিৰ প্ৰয়োগ। 3. ডায়েবেটিক নিয়ন্ত্ৰণ, ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰা। 4. মানসিক চাপ নিয়ন্ত্ৰণ, মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে বিশেষ ধৰণৰ থেৰাপি আৰু ধ্যান কৰা। নিউৰলজিকেল পেইন বা স্নায়ুজনিত বিষৰ চিকিৎসা কৰাৰ বাবে প্ৰয়োজন সঠিক চিনাক্তকৰণ, ধৈৰ্য আৰু পৰ্যায়ক্ৰমে চিকিৎসা গ্ৰহণ কৰা। চিকিৎসকৰ পৰামৰ্শ মতে চলিলে আৰু জীৱন ধাৰাত সজাগতা আনি এই ধৰণৰ বিষ নিয়ন্ত্ৰণ কৰিব পৰা যায়। আজিৰ ভিডিঅ'টোত মই নিউৰলজিকেল পেইন আৰু তাৰ চিকিৎসাৰ বিষয়ে কিছু কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।